নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ আগষ্ট মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো মধ্যমীয়াৰ পৰা উন্নত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰি কৰে তেন্তে এই মাহটো আপোনাৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে, কাৰণ মাহৰ আৰম্ভণিতে আপোনাৰ দশম ঘৰত সূৰ্য উপস্থিত থাকিব আৰু আপোনাৰ কেৰিয়াৰ উজ্জ্বল কৰাৰ বাবে কাম কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল মনোযোগ পাব, আপুনি পদোন্নতিও পাব পাৰে আৰু আপুনি কৰা কামৰ গুৰুত্ব বৃদ্ধি পাব আৰু সেয়েহে আপোনাৰ দৰমহাও বৃদ্ধি হ'ব পাৰে। দেৱগুৰু বৃহস্পতি অষ্টম স্থানত মংগলৰ সৈতে বহিব। এই পৰিস্থিতিৰ বাবে আপুনি অতিমাত্ৰা আত্মবিশ্বাসী হোৱাৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত মাহটো উত্থান পতনেৰে ভৰি থাকিব। মংগল মাহৰ প্ৰথমাৰ্ধত অষ্টম ঘৰত বহিব আৰু ইয়াত প্ৰায় 3 সপ্তাহ থাকি আপোনাৰ ব্যৱসায়ত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। সপ্তম স্থানৰ ৰেট্ৰগেট শনিৰ বাবে আপোনাৰ ব্যৱসায়ত উত্থান পতন হ'ব। যদিও আয় থাকিব, কিছুমান প্ৰত্যাহ্বান আহিব যি আপোনাক অহৰহ ব্যস্ত কৰি ৰাখিব। ব্যৱসায়ত মনোনিৱেশ কৰিব নোৱাৰিব, সম্পৰ্কত আপোনাৰ প্ৰভাৱ পৰিব পাৰে। আপুনি এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। 26 আগষ্টৰ পিছত সমস্যাসমূহ কমি যাবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ ব্যৱসায়টোৱে এটা গতি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফল দিয়া মাহ বুলি প্ৰমাণিত হ'ব পাৰে। মাহৰ আৰম্ভণিতে বুধ আৰু শুক্ৰৰ দৰে গ্ৰহ আপোনাৰ একাদশ স্থানত থাকিব, কিন্তু ষষ্ঠ স্থানত ৰাহু আৰু দ্বাদশ স্থানত কেতুৰ বাবে হঠাৎ আৰু অবাঞ্ছিত খৰচেও অশান্তিৰ সৃষ্টি কৰিব পাৰে। এইবোৰৰ প্ৰতি আপুনি সাৱধান হোৱা উচিত। এফালে দেৱগুৰু বৃহস্পতি আপোনাৰ ধৰ্মীয় কামত খৰচ বৃদ্ধি কৰিব আৰু আনফালে আপোনাৰ আয়ো বৃদ্ধি কৰিব। কঠোৰ পৰিশ্ৰম কৰিলে আপুনি লাভৱান হ'ব পাৰে। মংগল অষ্টম স্থানত থাকি গুপ্ত সম্পদ যোগান ধৰাত সহায় কৰিব। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। 22 আগষ্টত বুধ ৰেট্ৰগেট অৱস্থাত দশম স্থানত প্ৰৱেশ কৰিব আৰু 25 আগষ্টত শুক্ৰ দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে খৰচ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আৰম্ভণিতে ভাল হ'ব। বুধ আৰু শুক্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্ক দ্ৰুতগতিত চলি থকা দেখা যাব। সম্পৰ্কত প্ৰেম আৰু ৰোমান্টিকতা বাঢ়িব আৰু ইজনে সিজনৰ ওচৰ চাপিব। কিন্তু পঞ্চম স্থানত ৰেট্ৰগেট শনিও থাকিব। সম্পৰ্কত পৰিপক্ক, অনুশাসিত আৰু সৎ হ'ব লাগিব, নহ'লে সম্পৰ্কত অশান্তি আনকি কাজিয়াও হ'ব পাৰে। বিবাহিত ব্যক্তিৰ ক্ষেত্ৰত মাহটোৰ প্ৰথমাৰ্ধৰ পৰা অষ্টম ঘৰত মংগল উপস্থিত থাকিব, যাৰ বাবে জীৱনসংগীৰ সম্পূৰ্ণ মনোযোগ তেওঁৰ পৰিয়ালৰ প্ৰতি থাকিব। এনে পৰিস্থিতিত তেওঁলোকৰ উদাসীনতাই আপোনাক আমনি কৰিব পাৰে। অৱশ্যে দেৱগুৰু বৃহস্পতিৰ কৃপাত আপুনি পৰিস্থিতিসমূহ চম্ভালিব পাৰিব আৰু মুকলিকৈ কথা পাতিব পাৰিব। কোনো ধৰণৰ তৰ্ক বৃদ্ধি হ'বলৈ নিদিব, নহ'লে ই আপোনাৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে।